আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিভিন্ন ঠাইত বিশেষকৈ ৰাজহুৱা অনুষ্ঠানবিলাকত যেনেকৈ বিদ্যালয় মঠ মন্দিৰ নামঘৰ এইবিলাকত সমজুৱা প্ৰস্ৰাৱগাৰ বনোৱাৰ এটা আঁচনি আছিল আৰু সেই আঁচনি মতে আমি বিভিন্ন ঠাইত মঠ মন্দিৰ নামঘৰ গীৰ্জা বা স্কুলবিলাকত আমি তেনেকৈ বনাই দিয়াৰ ব্যৱস্থাখিনি কৰি আহিছোঁ। আজি উত্তৰ ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ নতুনকৈ নিৰ্মাণ কৰি উলিয়ালোঁ আৰু কমপ্লিট হোৱাৰ কাৰণে আজি তেওঁলোকৰ স্কুল অথৰিটিক আমি মুকলিকৈ সমজাই দিছোঁ। যদিও চৰকাৰৰ পইচাৰে নিৰ্মাণ কৰা হৈছে এই অনুষ্ঠানটো চৰকাৰী আৰু নহয়, এইটো আমাৰ স্কুলৰ প্ৰপাৰ্টি হ'ল, স্কুলৰ সম্পত্তি হ'ল আৰু সেইকাৰণে ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকল ব্যৱহাৰ কৰিব। মোৰ এটাই অনুৰোধ, আমাৰ শিক্ষাগুৰুসকলে যাতে ইয়াৰ চাফ চিকুণতা ৰখাটো ইয়াত ভালকৈ যত্ন কৰাতে তেওঁলোকে দায়িত্ব ল'ব, কাৰণ বহু জেগাত ভালকৈ যত্ন ল'ব নজনাৰ কাৰণে নিৰ্মাণ কৰি উলিওৱা নতুন তেনেকুৱা প্ৰস্ৰাৱগাৰবিলাকে পিছদিনাখনৰ পৰা ব্যৱহাৰ অনুপযোগী হৈ পৰে। এই কথাখিনি আমাৰ শিক্ষাগুৰুসকলে যাতে নজৰ ৰাখে তাক আহ্বান জনাইছোঁ। আৰু আজি এই প্ৰপাৰ্টি যদিও চৰকাৰী টকাৰে বনোৱা হৈছিল, সেইটো চৰকাৰী নহয়, স্কুলৰ উত্তৰ ওদালগুৰি টাউন প্ৰাইমেৰী স্কুলৰ সম্পত্তি হিচাপে সমজাই দিলোঁ আৰু আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকল ইয়াত উপকৃত হ'ব। दिनै जों गोजोननाय मोनदों जे उत्तर उदालगुरि टाउन एलपि स्कुलाव मोनसे राजहुवा टयलेट बानायना होनाय जाबाय। बिटिआर सरकारनि पन्चायत और ग्रामोन्नयन विभागनि मोनसे हाबाफारि हिसाबै राजहुवा अनुष्ठान जेरैहाय मठ मन्दिर नामघर गिर्जा मस्जिद बा स्कुलफ्राव बेबायदि राजहुवा टयलेट बानायनायनि हाबाफारि दं, बेबायदि फान्ड दंमोन आरो बे फान्डजोंनो दिनै बेहायबो बानायना होनाय जाबाय। बानायना कमप्लिट जानायखाय बेखौ दिनै बेखेवनानै स्कुलनि अथरिटिनो समजायना होनाय जाबाय। आसा खालामदों जे स्कुलनि जा फोरोंगुरुफ्रा बेखौ मोजाङै जोथोन लागोन, जाहाथे छात्र छात्री आरो फोरोंगुरु गासैबो मोजाङै बेबहार खालामनो हायो। बहुत जायगायाव जोंहा जोथोन लायैखाय बेखेवनायनि साननैसोनि उननिफ्राय बाहायनो हायि जाना थायो। जा फोरोंगुरुफ्रा जाहाथे बेखौ जोथोन लायो बेखौनो खावलायबाय। आमार उत्तर उदालगुरि नगर प्राथमिक विद्यालयर मैं प्रधान शिक्षक, मोर नाम श्री हीरालाल चौहान। अपूरणीय काम शौचागार जीटो आमार विद्यालयत एकेबारे शोचनीय अवस्था आसिल। बाच्चाबिलाके সময়মতে ताते गई शौच पेशाब करिब पारा नासिल, जीटो पुराना आछे तात माने रिंगे नाई, एकेबारे बेया अवस्था। हेई समयते এই বর্তমান आमार माननीय विधायक गोविंद चंद्र बसुमतारी देवे जिखिनि काम करि थई गल बा करिले সেইখিনি बर प्रशंसनीय। उदालगुरि माझमजिया এখন विद्यालयत इमान एटा आरसीसी टयलेट बनाले तार कारण तेओ शत शत नमस्कार करिছোঁ। आमार शिक्षकबृन्द तरफर परा आमार उदालगुरिबासीर तरफर परा उदालगुरि केन्द्र बिन्दुत এইখন उत्तर उदालगुरि नगर प्राथमिक विद्यालयर तरफर परा मैं MLA महोदय कोटी कोटी मैं प्रणाम जनाइছোঁ। धन्यवाद। सदाय आमी सदाय ইয়াক পানীৰে আমি পৰিষ্কাৰ কৰিম। ইয়াত পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে। আমাৰ যেটো ফাংশনিং এতিয়া ওয়াটাৰ ফাংশনিং হৈ আছে, এটো চলি আছে। তাৰ দ্বাৰা মানে সদায় পেশাব কৰাৰ পিছে সদায় তাত পানী মাৰা ব্যৱস্থা কৰিব লাগিব আৰু যিবিলাক শৌচ কৰাৰ পিছত তাতো পানী দিয়া ব্যৱস্থা হ'ব আৰু আছেও। বিটিআৰ চৰকাৰলৈ এইটো ধন্যবাদ দিব বিচাৰো যে তেওঁলোকে যেটো কথা কয় কথা মতে তেওঁলোকে কাম কৰিছে আৰু কাম কৰি যাব আৰু সুদূৰ ভৱিষ্যতে তেওঁলোকক মই এই নমন কৰিছোঁ যাতে আমাৰ বিটিআৰ চৰকাৰ আগন্তুক দিনত তেওঁলোকৰ আকৌ ফুলক ফলক বাঢ়ক আৰু আমাৰ ৰাজহুৱা আমাৰ মাত্ৰ আমাৰ বিদ্যালয়ৰে নহয় সমূহ উদালগুৰি 69 নং বিধানসভা সমষ্টিৰ যিমান ৰাইজ আছে সকলোৰে মুৰব্বী হয় আমাৰ বিধায়ক মহোদয় মাননীয় শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰী দেৱ। তেওঁৰ অহেক কাম আছে। তেওঁৰ লোকৰ আমি একজন সদস্য, তেওঁৰ একজন আমি ল'ৰা ছোৱালী। তেওঁ আমাক যিমান অপূৰণীয় কাম আছে তেওঁ গোটাই পূৰণ কৰিব আৰু লাহে লাহে কৰিব লাগিব। একেদিনতে তেওঁ নোৱাৰে কৰিবলৈ, গতিকে তেওঁ লাহে লাহে পূৰণ কৰিব। আমি আশাবাদী যে আমাৰ জল জীৱন মিছন ইয়াত এটা খুব জৰুৰী আৰু তেওঁ জল জীৱন মিছনটো ছাৰে কৈছে ব্যৱস্থা কৰি দিম।
তাৰ কাৰণে ছাৰক মই আকৌ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। থেংক ইউ।